কিছুমান মানুহৰ আকৌ সেই 2016ৰ দিন আহিল, কিয়নো যিহঁতৰ হাতত প্ৰচুৰ পৰিমাণে 2000 টকাৰ নোট আছে, সিহঁতে অতি সোনকালে বেংকত জমা দিব লাগিব, অন্যথা সিহঁতৰ পইচাৰ মূল্য নাথাকিব। ৰিজাৰ্ভ বেংকৰ পৰা জাননী প্ৰকাশ কৰিছে যে যিহঁতৰ হাততো 2000 টকাৰ নোট আছে, অতি সোনকালে বেংকত জমা দিব লাগিব। চৰকাৰে যাতে দুখী নহয়, সেইবাবে ৰিজাৰ্ভ বেংকৰ পৰা জাননী প্ৰকাশ কৰিবলৈ দিছে যেন লাগিছে। কাৰণ 2016 চনতো পইচা যেতিয়া বেন কৰি দিয়া হৈছিল, যে আগৰ পুৰণা নোটখিনি নচলে, তেতিয়া চৰকাৰক দায়ী কৰিছিল। এইবাৰ যিহেতু এইটো চৰকাৰে এতিয়ালৈকে চলি আছে, সেইকাৰণে কিজানি ৰিজাৰ্ভ বেংকৰ পৰাই জাননী প্ৰকাশ কৰিবলৈ দিয়া হৈছিল। এইটো কথা সঁচা নে মিছা নাজানো, কিন্তু মোৰ অনুমান হৈ আছে। আপোনালোকে যদি আপোনালোকৰ হাতত 2000 টকাৰ নোট আছে, অনুগ্ৰহ কৰি অতি সোনকালে জমা দি দিব, যিহেতু আপোনালোকে লজৰ ভাগি হ'ব যদি পইচাখিনি জমা নিদিয়ে। মই দুখীয়া মানুহ ভাই, মোৰ ভিডিঅ' চাই কেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক দি মোকো আগফালে যাবলৈ উৎসাহ দিয়ক। প্লিজ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আপোনাৰ সৰু ভাইটি বুলি, দাদা বুলি আৰু সন্তান বুলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।